নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আমি নামঘৰলৈ যাব ওলাইছোঁ। এয়া বৌ আহি আছে, বৌ লগতে যাম বাৰু। নামঘৰলৈ মানে আমি যোৱা হোৱাই নাই ভাদ মাহৰ। আজি প্ৰথম যাম, কাৰণ আমাৰ খেল 3টা হয়, এটা নামঘৰ। সেইকাৰণে এইবাৰ আমাৰ ভাগ পৰিছে নামঘৰত যোৱা। ভাবিছোঁ গৈ আহোঁগৈ আৰু নামঘৰৰ পৰিৱেশটো আপোনালোকক সকলোকে দেখাম। আপোনালোকে চাব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। চালে যদি ভাল পায় লাইক কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। যিসকলে ইউটিউব চেনেলত চাই আছে আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব বুলি আশা ৰাখিলোঁ। ব'লক আমি সকলোৱে মিলি জুলি চাওঁ আমাৰ নামঘৰটো, আৰু কেনেকুৱা পাই জনাব কমেণ্ট বক্সত, সকলোৱে জনাব বুলি মই আশা ৰাখিলোঁ। ব'লক আমি এতিয়া গৈ থাকোঁ। আহি আছোঁ দুইজনী একদম পূৰা ৰ'দত। মোৰ ছাতি লাগিছে অলপ সময় হ'ল কিন্তু ন? অঁ, সময় 12:30 বাজিলে নেকি? আমাৰ পৰা অকণমান দূৰ মানে আমাৰ নামঘৰটোলৈ আহি আছোঁ। পামহি আৰু বেছি সময় নাই, 10-15 মিনিটমান লাগে আমাৰ ঘৰৰ পৰা ওলাই নামঘৰলৈ আহোঁতে। গৈ আছোঁ আৰু দুইজনী ৰ'দৰ তাপত। নামঘৰ পাইছোঁহি আৰু গালি খাব লাগিব নেকি ঠিক নাই, কাৰণ অকণ দেৰিয়ে হ'ল, পুথিও আৰম্ভ কৰিলে। গৈ আছোঁ, ব'লক আপোনালোকে চাব। আজি আমাৰ নামঘৰটো ধুনীয়াকৈ দেখাই দিম আৰু। এয়াই হৈছে আমাৰ নামঘৰ। পৰিৱেশটো বহুত বেছি ভাল লাগে, কাৰণ ওচৰতে আছে এয়া পুখুৰী, দেখিছে? পুখুৰীৰ কাষতে নামঘৰটো, লগতে ৰাস্তা চাব পাৰে আপোনালোকে। তাৰ পিছৰখিনি বাৰু আমি দেখাই থাকিম, চাই থাকিব শেষলৈকে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নামঘৰৰ পৰিৱেশটো আপোনালোকে দেখিলেই। এতিয়া হৈছে প্ৰসাদ খোৱা পৰ্ব, আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। ভাল লাগিলে লাইক আৰু কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোক ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ। আজিলৈ বাই বাই।